আমেৰিকান সৈন্য ইৰাণত প্ৰৱেশ কৰি তাত থকা পৰমাণু ঘাটি বিনষ্ট কৰা খবৰ এটা চৰ্চালৈ আহিছিল। সঁচাটো তাতকৈ মাৰাত্মক কামটো কৰি থৈ আহিছিল ইজৰাইলৰ সহযোগিতাত ইৰাণৰ টিভি চেনেল হেক কৰি, যাৰ ফলত খেমেনি প্ৰশাসনে দেশৰ জনতাক কেনেকৈ ঠগাই আহিছে, কেনেকৈ উন্নতিত বাধা দি আহিছে, এই কথাবোৰ ইৰাণৰ ঘৰে ঘৰে প্ৰচাৰ হ'বলৈ ধৰিছিল। তাৰ প্ৰভাৱ লগে লগে পৰা নাছিল যদিও ভেনেজুৱেলা, ছৌদি আৰৱ আৰু ইৰাণ বিশ্বৰ সৰ্ববৃহৎ খাৰুৱা তেলৰ ভাণ্ডাৰ মজুত থকা প্ৰথম তিনিখন দেশ। আৰু জানেই, য'তেই তেল ত'তেই আমেৰিকা। আমি বেছিভাগে জানো বৈদেশিক লেনদেনবোৰ আমেৰিকান ডলাৰৰ মাধ্যমত কৰা হয়। এনেধৰণৰ কথাৰ বাবে আমেৰিকাৰ দাদাগিৰিটো জোখতকৈ অলপ বেছি। যাকে ইচ্ছা চেংচন লগাই দিয়ে আৰু যাকে ইচ্ছা চেংচন আঁতৰাই দিয়ে। উল্লেখ কৰাৰ প্ৰয়োজন নাই যে ছৌদি আৰৱৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ থকা মধুৰ সম্পৰ্ক আৰু খাৰুৱা তেলেই লুকাই আছে। যিয়ে নহওক, ভেনেজুৱেলাৰ প্ৰধানমন্ত্ৰীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে দেশৰ পৰা কৰায়ত্ব কৰা খবৰে চাৰিওফালেও তোলবাৰ লগোৱা সময়তে ইৰাণত এক হুলস্থুলীয়া পৰিৱেশ গা কৰি দিছে। চিন্তাৰ বিষয়টো হ'ল ভেনেজুৱেলাৰ কাণ্ডই হওক বা ইৰাণ, দুয়োটা কাণ্ডতে কিন্তু আমেৰিকাৰ হাত সুস্পষ্ট। কিয়? হয়, খাৰুৱা তেল। চন 1901 এই চনটোতে সেই সময় ইৰাণৰ ৰাষ্ট্ৰপ্ৰধান মুজাফফৰ উদ্দিনে ইংৰাজ ব্যৱসায়ী উইলিয়াম নক্স ডাৰ্চিকক তেল অনুসন্ধানৰ অনুমতি দিছিল। 7 বছৰ চলি থকা সন্ধানৰ পাছত অৰ্থাৎ 1908 চনত মছজিদে চুলেমানত প্ৰথমটো কমাৰ্চিয়েল অইল পোহৰলৈ আহিছিল। সেই মৰ্মে 1909 চনত ব্ৰিটিছ আৰু ইৰাণৰ যুটীয়া সহযোগত এংলো পাৰ্চিয়ান অইল কোম্পানী নামৰ তেলৰ কোম্পানী এটা গঠন হৈছিল। তেল উলিয়াবলৈ প্ৰয়োজন হোৱা সকলো ধৰণৰ যন্ত্ৰপাতি আৰু শ্ৰমিকৰ ব্যৱস্থা ব্ৰিটিছসকলে কৰিছিল। ফলত সেই কোম্পানীৰ অধীনত যি খাৰুৱা তেলৰ ব্যৱসায় আৰম্ভ হৈছিল, তাৰ লাভৰ নামমাত্ৰ অংশ ইৰাণলৈ আগবঢ়োৱা হৈছিল আৰু বাকী থকা গোটেইখিনি লাভৰ অংশ ব্ৰিটিছৰ হাতলৈ গুচি গৈছিল। এই কথাটোৰ বাবে ইৰাণী জনতাৰ মাজত এক হুলস্থুলীয়া পৰিৱেশ গা কৰিছে। সদুশেষত 1951 চনত সেই সময় ইৰাণৰ ৰাষ্ট্ৰপ্ৰধান মহম্মদ মোছাদ্দিকৰ তত্ত্বাৱধানত ইৰাণত উপলব্ধ সেই খাৰুৱা তেলৰ ওপৰত থকা কণ্ট্ৰল সম্পূৰ্ণৰূপে ইৰাণী প্ৰশাসনৰ হাতলৈ গুচি গৈছিল। লগে লগে তেলক লৈ ব্ৰিটেইনত এক হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিবলৈ ধৰিছিল। তাৰ পাছৰ পৰা ইৰাণৰ ৰাষ্ট্ৰপ্ৰধান মহম্মদ মোছাদ্দিকক শাসনৰ পৰা আঁতৰাবলৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থা CIA আৰু ব্ৰিটেইনৰ চোৰাংচোৱা সংস্থা MI6 ইৰাণৰ ওপৰত জঁপিয়াই পৰিছিল। অপাৰেশ্যন AJAX নামৰ অভিযানৰ অন্তিম ফলাফল আছিল 1953 চনত মহম্মদ মোছাদ্দিকক শাসনৰ পৰা অপসাৰণ আৰু শ্বাহ মহম্মদ ৰেজা পেহলেভিৰ আগমন। পেহলেভিৰ শাসনলৈ অহাৰ লগে লগে আমেৰিকা আৰু ব্ৰিটেইনে বিচৰা ধৰণে পুনৰ ইৰাণী খাৰুৱা তেলৰ ওপৰত বিদেশী কোম্পানীৰ দপদপনি আৰম্ভ হ'বলৈ ধৰিছিল। উল্লেখযোগ্য যে ইৰাণী খাৰুৱা তেলৰ ওপৰত আমেৰিকান কোম্পানীৰ লাভৰ অংশ আছিল 40%, ব্ৰিটিছ তথা ইউৰোপীয় দেশৰ লাভৰ অংশ আছিল 40%, বাকী থকা 20% ইৰাণী প্ৰশাসনে লাভ কৰিছিল। ইৰাণৰ মাটিত উৎপন্ন খাৰুৱা তেলৰ ওপৰত বিদেশী কোম্পানীয়ে চলোৱা তেনে দপদপনিৰ বাবে পুনৰ ইৰাণত এক হুলস্থুলীয়া পৰিৱেশ গা কৰি দিছিল। এই ক্ষেত্ৰত গুৰি ধৰোঁতা মূল ব্যক্তিজন আছিল আয়াতুল্লাহ ৰুহুল্লাহ খমেনি। তেখেতৰ নেতৃত্বতে 1979 চনত পোহৰলৈ আহিছিল ইছলামিক ৰেভলিউচন। তাৰ আগলৈ ইৰাণ এখন ধৰ্মনিৰপেক্ষ দেশৰূপে পৰিচিত আছিল। দেশৰ মহিলাই পুৰুষৰ দৰে চুটি কাপোৰ পিন্ধা, খেল ধেমালিত অংশগ্ৰহণ কৰা, অফিচ আদালত চম্ভালোৱাৰ দৰে সুযোগ লাভ কৰিছিল। আৰম্ভণিৰে পৰা ইৰাণৰ এচাম ইছলামিক ধৰ্মপণ্ডিতে ইয়াৰ ওপৰত বিৰোধ প্ৰদৰ্শন কৰি আহিছিল। সদুশেষত আয়াতুল্লাহ ৰুহুল্লাহ খেমেনি নামৰ মৌলবী এগৰাকী শাসনলৈ আহিয়ে সেইবোৰত ৰেষ্ট্ৰিকশ্যন লগাই মহিলাক বন্ধ কোঠাত আবদ্ধ কৰি ৰখাত জোৰ দিছিল। তাৰোপৰি খাৰুৱা তেলৰ ওপৰত চলা বিদেশী কোম্পানীৰ দপদপনি বন্ধ কৰি সম্পূৰ্ণৰূপে নিজৰ অধীনলৈ নিয়াত সফল হৈছিল। তেনেকৈ ইৰাণী খাৰুৱা তেলৰ ওপৰত আমেৰিকা আৰু ব্ৰিটেইনে দ্বিতীয়বাৰলৈ নিয়ন্ত্ৰণ হেৰুৱাবলগীয়া হৈছিল। আগৰবাৰৰ দৰে পুনৰ আয়াতুল্লাহ খেমেনিক শাসনৰ পৰা অপসাৰিত কৰিবলৈ আমেৰিকা আৰু ব্ৰিটেইনৰ চোৰাংচোৱাই বহু ধৰণৰ প্ৰয়াস অব্যাহত ৰাখিছিল যদিও বিফল আছিল। কাৰণ ইৰাণী জনতাই সিহঁতৰ খেলখন ভালদৰে বুজি পাইছিল। কোনো ফালৰ পৰা কথাবোৰ মিল নোখোৱা দেখি আমেৰিকা আৰু ব্ৰিটেইনৰ পূৰ্ণ সমৰ্থনত ইৰাণৰ ওপৰত বহু ধৰণৰ ইণ্টাৰনেশ্যনেল ৰেষ্ট্ৰিকশ্যন লগাই দিয়া হৈছিল। ফলত ইৰাণী খাৰুৱা তেল বিদেশী বজাৰত বিক্ৰী কৰাত বহু ধৰণৰ বাধা আহি পৰিছিল। উল্লেখযোগ্য যে বৈদেশিক লেনদেনবোৰ সাধাৰণতে আমেৰিকান ডলাৰৰ মাধ্যমত সংঘটিত হয়। যি দেশে দেশীয় সামগ্ৰী বিদেশী বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হয়, সেই দেশে আমেৰিকান ডলাৰ গোটোৱাত সফল হয়। সেইবাবে দেশ এখনৰ উন্নতি পোনপটীয়াকৈ নিৰ্ভৰ কৰে বিদেশৰ পৰা কিমান আমেৰিকান ডলাৰ গোটাইছে আৰু কিমান খৰচ কৰিছে তাৰ ওপৰত। যিহেতু ইণ্টাৰনেশ্যনেল ৰেষ্ট্ৰিকশ্যনৰ পাছত ইৰাণী সামগ্ৰীয়ে বিদেশী বজাৰত প্ৰভাৱ বিস্তাৰ কৰাত বিফল হ'বলৈ ধৰিছিল, সেই বিদেশৰ পৰা আমেৰিকান ডলাৰ গোটোৱাত বহু ধৰণৰ জটিলতা আহি পৰিছিল।
ইয়াৰ ফলতে ইৰাণী মুদ্ৰাই দিনক দিনে মূল্য হেৰুৱা দিশে গুচি গৈছিল। এনেবোৰ কাৰণৰ বাবে বিশ্বৰ দ্বিতীয় বৃহত্তৰ তেলৰ ভাণ্ডাৰ মজুত থকা পাছতো লাহে লাহে ইৰাণৰ ইকনমিকেল ছাইডটো দুৰ্বল হৈ আহিবলৈ ধৰিছিল। তাৰ পোনপটীয়া প্ৰভাৱ পৰিছিল ইৰাণী জনতাৰ ওপৰত। খেমেনি শাসন পোহৰলৈ অহাৰ পাছৰে পৰা ইৰাণী জনতাৰ জীৱন ধাৰণৰ মানদণ্ড বহুখিনি তললৈ নামি আহিব ধৰা কথাটোৰ অজুহাত দেখুৱাই আমেৰিকাৰ লগতে ইউৰোপৰ কেইবাখনো দেশে অতি চতুৰালিয়ে ইৰাণক লৈ এক বিশেষ ধৰণৰ অপপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ পৰা কেইমাহমান পূৰ্বে আমেৰিকান সৈন্য ইৰাণত প্ৰৱেশ কৰি তাত থকা পৰমাণু ঘাটি বিনষ্ট কৰা খবৰ এটা চৰ্চালৈ আহিছিল। সঁচাটো তাতকৈ মাৰাত্মক কামটো কৰি থৈ আহিছিল ইজৰাইলৰ সহযোগিতাত ইৰাণৰ টিভি চেনেল হেক কৰি, যাৰ ফলত খেমেনি প্ৰশাসনে দেশৰ জনতাক কেনেকৈ ঠগাই আহিছে, কেনেকৈ উন্নতিত বাধা দি আহিছে, এই কথাবোৰ ইৰাণৰ ঘৰে ঘৰে প্ৰচাৰ হ'বলৈ ধৰিছিল। তাৰ প্ৰভাৱ লগে লগে পৰা নাছিল যদিও বৰ্তমান সময়ত ইৰাণত যি হুলস্থুলীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে তাৰে এক বিশেষ ধৰণৰ প্ৰভাৱ যে আছে তাত কোনো সন্দেহ নাই। প্ৰথমে পেট্ৰল ঢালি মেচ মাৰি দিয়ালৈ অপেক্ষা কৰাৰ দৰে শ্বাহ মহম্মদ ৰেজা পেহলভীৰ পুত্ৰ ৰেজা পেহলভীক বহু আগৰে পৰা সাজু কৰি ৰখা হৈছিল, নহ'লে বছৰৰ আৰম্ভণিতে এনেকুৱা এখন নাটক কেতিয়াও সম্ভৱ নহ'লে। যেন ৰেজা নামৰ আমেৰিকাৰ চাবি দিয়া পুতলাটো শাসনলৈ অহাৰ লগে লগে পুনৰ ইৰাণী সাৰুৱা তেলত পশ্চিমীয়া দেশৰ দপদপনি আৰম্ভ হ'ব বুলি বহলাই দাঙি ধৰা প্ৰয়োজন নিশ্চয় নাই। অৱশ্যে ব্যক্তিগতভাৱে আমি আলী খেমেনি প্ৰশাসনৰো সমৰ্থক নহয়। খেমেনি প্ৰশাসনৰ সমাপ্তি ঘটোৱা সময় নিশ্চয় সঁচাকৈ আহি পৰিছে, কাৰণ ইৰাণৰ আৰ্থিক শোচনীয় অৱস্থাটোৰ বাবে পোনপটীয়াকৈ প্ৰশাসন জগৰীয়া। এতিয়া সাক্ষী আছে ইৰাণী তথা পাৰ্চী কোনো এলাপেচা জাতি নাছিল। ফিফা ৱৰ্ল্ড কাপত প্ৰতিবাৰে ইৰাণ কোৱালিফাইড হৈ অহা কথাটো আপুনি মই সকলোৱে জানো। যিয়ে নহওক ইৰাণলৈ যোগ্য নেতৃত্ব দিব পৰা কোনোবা যোগ্য নেতাৰ আগমন ঘটক তাৰ কামনাৰে।